আমাৰ ছাত্ৰ-ছাত্ৰীসকল ভাষা জ্ঞান পৰীক্ষাৰ ক্ষেত্ৰত আন এটা টপিক তোমালোকক লৈ আহিছোঁ, যিটো তোমালোকৰ নৱোদয় এক্সামত সোধা হৈছিল। এই টপিকটো তোমালোকক পঢ়াই শুনাই ইয়াত থকা কুৱেশ্যন আনচাৰখিনি মই তোমালোকক কৈ দিছোঁ। তোমালোকে ইয়াক ফ'ল' আপ কৰিবা, যিটো তোমালোকৰ কাৰণে ভাষা জ্ঞান পৰীক্ষাত আনচাৰ কৰোঁতে সুবিধা হ'ব। এই টপিকটো তোমালোকৰ নৱোদয় এক্সামত সোধা হৈছিল। তাৰমানে এনেধৰণৰ টপিকবিলাক তোমালোকৰ দিয়া হয়। আমি আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কি আছিলে? এদিনাখন এটা ছাগলীয়ে হাবিৰ মাজত ফুৰি আছিল। ই হাবিৰ ওচৰতে থকা ঘাঁহ বন খাই থাকোঁতে সেই ঠাইলৈ এটা বাঘ আহিল। ছাগলীটোৱে বাঘটোক দেখিও তাৰ পৰা আঁতৰি যোৱা নাছিল, বৰং সি বাঘটোৰ লগত যুঁজিবলৈ সাজু হৈছিল। ইয়াকে দেখি বাঘটোৱে মাটিত বহিল আৰু ক'লে, চিন্তা নকৰিবা কণমানি ছাগলী, মই তোমাক এতিয়াই নাখাওঁ। যদি তুমি মোৰ 3টা সত্য কথা কোৱা, তেন্তে মই তোমাক নাখাওঁ, বৰং ইয়াৰ পৰা যাবলৈ দিম। ছাগলীয়ে সামান্য চিন্তা কৰিলে আৰু তপৰাই বাঘৰ উত্তৰ দিলে, ধন্যবাদ মহাশয়, মই তেন্তে 3টা সত্য কথা ক'বলৈ চেষ্টা কৰিম। এইদৰে ছাগলীয়ে ক'লে, মহাশয়, প্ৰথমটো সত্য হৈছে যদি মই আজি ইয়াৰ পৰা উদ্ধাৰ হৈ মোৰ আন বন্ধু বান্ধৱ সকলক লগ পাই তেওঁলোকক কওঁ যে আজি মই বাঘৰ পৰা লগ পাইছিলোঁ, যিয়ে মোক নোখোৱাকৈ এৰি দিলে, তেন্তে তেওঁলোকে মোৰ কথা বিশ্বাস নকৰিব। তাৰমানে ফাৰ্ষ্ট কথাটো ক'লে, একেবাৰে সঁচা কথা বাঘে ক'লে। দ্বিতীয়টো সত্য হ'ল, যদি আপুনি আপোনাৰ বন্ধুসকলক এই কথা কয় যে আপুনি এটা ছাগলীক নোখোৱাকৈ যাবলৈ এৰি দিলে আৰু তেওঁলোকেও আপোনাৰ কথা বিশ্বাস নকৰিব। একেবাৰে সঁচা কথা বাঘে পুনৰ ক'লে। আৰু মহাশয়, মোৰ তৃতীয়টো সত্য হ'ল, আপুনি এতিয়া ইয়াত বহি আছে, মোৰ কথা শুনি আছে, অৰ্থাৎ নিশ্চয় আপোনাৰ এতিয়াও ভোক লগা নাই। আচ্ছা, তুমি আকৌ এবাৰ সঁচা কথা কৈছা, বাঘে ক'লে। বাঘে পুনৰ ক'লে, কিন্তু মোৰ মন সলনি হোৱাৰ আগেয়ে এতিয়া ইয়াৰ পৰা তুমি দৌৰি পলোৱা, ইয়াৰ পিছত মই আৰু তোমাক কেতিয়াও সোধাই নেৰো। ছাগলীটোৱে তাৰ পৰা দৌৰি দৌৰি বাঘক কৈ গ'ল, ইয়াৰ পিছৰ সময়তো আৰু কেতিয়াও নাহে মহাশয়, আপুনি মোক আৰু কেতিয়াও লগ ধৰিব নোৱাৰিব। আৰু এইটো মোৰ চতুৰ্থ সত্য কথা। বা ধুনীয়া এটা টপিক। এতিয়া ইয়াত থকা কুৱেশ্যন আনচাৰখিনি আমি কৰিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 81, ইয়াকে দেখি বাঘটোৱে মাটিত বহিল। এই বাক্যটোত ইয়াকে বুলি ছাগলীটোক বুজোৱা হৈছে, যিয়ে যুঁজিবলৈ সাজু হৈ আছিল, ঘাঁহ বন খাই আছিল, হাবিৰ মাজত ঘূৰি আছিল, অকলশৰে ঘূৰি ফুৰিছিল। কোনটো হ'ব এনচাৰ? ইয়াত চাইছে তোমালোকে, টুইষ্টিং, যদিও সহজ যেন লাগে কিন্তু সহজ নহয়। হাবিৰ মাজত ফুৰি আছিল, ছাগলীটো কি আছিল? হাবিৰ মাজত ফুৰি আছিল, গতিকে এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন। চাইছা, যুঁজিবলৈ সাজু আছিল এইটোও নহ'ব, ঘাঁহ বন খাইছিল এইটো নহ'ব, কিন্তু হাবিৰ মাজত ঘূৰি আছিল, কাৰণ এইটো তোমালোকৰ আনচাৰত আছে, তোমালোকৰ টপিকত আছে। ছাগলীয়ে হাবিৰ মাজত ঘূৰি আছিল, এইটো চাইছে নহয়, এইটো চাইছা। তিনিটা অপশ্যন কাৰেক্ট যেন লাগিলেও কিন্তু একদম কাৰেক্ট হ'ব তোমালোকৰ অপশ্যন নম্বৰ 3। এইখিনি ভুল বহুতে কৰে, তোমালোকে নকৰিবা আশা কৰিছোঁ। কুৱেশ্যন নম্বৰ 82, তৃতীয়টো সত্য কথা কি আছিল? তৃতীয়টো সত্য কথা কি আছিল? এইটো তোমাৰ সাধাৰণ কুৱেশ্যন হৈছে, বাঘটো ভোকাতুৰ নাছিল। এইটো হৈছিল তোমালোকৰ তৃতীয় সত্য কথা। এইটো তোমালোকৰ টপিকত জল পটকে দিয়া আছে, গতিকে ইয়াত টেনশ্যন নাই। মই তোমাক সোধাই নেৰো, বাক্যটোৰ অৰ্থ হ'ল, মই তোমাক মাৰি পেলাম, মই তোমাক এৰি দিম, মই তোমাক ক্ষমা কৰি দিম, মই তোমাক খেদি পঠাম। কোনটো হ'ব? সোধাই নেৰো মানে মই তোমাক মাৰি পেলাম। কোনে কৈছে? বাঘে। আচ্ছা, সেইটো ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 84ত কি আছে? পুনৰ আৰু কেতিয়াও সেই সময় ঘূৰি নাহে, মানে হ'ল ছাগলী আৰু কেতিয়াও হাবিলৈ ফুৰিব নাহে। ছাগলীজনীয়ে বাঘটোক আৰু কেতিয়াও সেই সুযোগ নিদিয়ে। বাঘটোৱে পিছৰ বাৰ আৰু কেতিয়াও ছাগলীজনীক নাখায়। পিছৰ বাৰৰ বাঘে ছাগলীজনীৰ কথা মুঠেই নুশুনে।
কোনটো হ'ব পুনৰ আৰু কেতিয়া সেই সময় ঘূৰি নাহে কোনটো সময় ঘূৰি নাহে বাঘটোৱে পিছৰ বাৰ আৰু কেতিয়াও ছাগলীজনীক নাখায় পিছৰ বাৰ বাঘে ছাগলীজনীৰ কথা মুঠেই নুশুনে কোনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন ইয়াত চাইছা নহয় তোমালোকৰ ইয়াত টুইষ্টিং হৈ আছে ছাগলীজনী আৰু কেতিয়াও হাবিলৈ ঘূৰি ফুৰিব নাহে তাৰপিছত হ'ল কি পিছৰ বাৰ বাঘে ছাগলীৰ কথা মুঠেই নুশুনে সেই সময় ঘূৰি নাহে তেনেহ'লে এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন যে ছাগলীজনীয়ে আৰু কেতিয়াও হাবিলৈ ফুৰিব নাহে সেই সুযোগ তাৰমানে সুযোগটো কি হ'ব পুনৰ আৰু কেতিয়াও সেই সময় ঘূৰি নাহে সেই সময় কোনটো হ'ব যে বাঘে ছাগলীজনীক লগ পাব হয় নাই সেইটো সময় ফাইন গতিকে ছাগলীজনী আৰু কেতিয়াও হাবিলৈ ফুৰিব নাহে গতিকে 84 1 আনসাৰ হ'ব নেক্সট সাধুটোৰ ছাগলীজনী কি আছিলে বেগী আৰু সহিষ্ণু আছিল সাহসী কিন্তু মূৰ্খ আছিল বুদ্ধিয়ক আৰু ভোকাতুৰ আছিল দক্ষ আৰু ধূৰ্ত আছিল কোনটো হ'ব দক্ষ আৰু ধূৰ্ত বেগী আৰু সহিষ্ণু এইটো নহ'ব এইটো তোমালোকৰ হ'ব দক্ষ আৰু ধূৰ্ত মানে চতুৰ গতিকে এই আছিল তোমালোকৰ টপিক খুব ধুনীয়া এটা টপিক আচ্ছা এইখিনিতে তোমালোকক মই এটা কোৱেশ্চন দিবলৈ চেষ্টা কৰিম বাৰু তোমালোকে কমেণ্টত জনাবাচোন কোৱেশ্চন আচ্ছা 86 মই বনাই দিছোঁ কোৱেশ্চনটো হ'ল তোমালোকৰ এনেকা বাঘটোৱে ছাগলীজনীক কি চৰ্তত এৰি দিছিল বাঘটোৱে ছাগলীজনীক কি চৰ্তত এৰি দিছিল নাম্বাৰ 1 অপশ্যন হ'ল তোমালোকৰ যে তিনিটা সঁচা কথা কোৱাৰ কাৰণে তিনিটা সঁচা কথা ক'ব লাগে 2 নম্বৰ বাঘটো ভোকাতুৰ নাছিল 3 নম্বৰ হ'ল ছাগলীটো বা ছাগলীটো হ'ব ছাগলীটো বৰ সাহসী আছিল নাম্বাৰ 4 বাঘে ছাগলীটোলৈ ভয় পাইছিল এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো ৰাইট অপশ্যন হ'ব তোমালোকে মোক কমেণ্টত জনাবলৈ চেষ্টা কৰিবা আকৌ এবাৰ তোমালোকক কোৱেশ্চনটো কৈছোঁ কোৱেশ্চনটো হ'ল বাঘটোৱে ছাগলীটোক কি তিনিটা চৰ্তত এৰি দিছিল 1 নম্বৰ হ'ল তিনিটা সত্য কথা কোৱা 2 নম্বৰ হ'ল কি তোমালোকৰ বাঘটো ভোকাতুৰ নাছিল নাম্বাৰ 3 যে ছাগলীটো বৰ সাহস আছিল আৰু 4 নম্বৰ অপশ্যনটো বাঘটোৱে ছাগলীজনীলৈ ভয় পাইছিল এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো ৰাইট অপশ্যন হ'ব তোমালোকে জনাবলৈ চেষ্টা কৰিবা ওকে তোমালোকে চাইছা ভাল লাগিল চোৱাৰ কাৰণে ধন্যবাদ লগতে তোমালোকে কমেণ্টত তোমালোকৰ ভাল বেয়া তোমালোকে জনাবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ